हेलो दोस्तों, तो আজি আপোনাক মই দেখাবলৈ গৈ আছোঁ ফেনৰ স্পীড কমিলে বা কম আপোনালোকৰ ফেনখনৰ হাৱা নপৰে বা ঘৰত ধৰি লওক মোৰ ফেনখনৰ কোনো স্পীড নাই, কোনো হাৱা নপৰে, বহুত স্পীড কম, তো আপোনালোকে কি কৰিব? মই আপোনাক এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইলছত বুজাই দিম কি কৰিব। সো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এইখন ফেনৰ স্পীডটো বহুত কম, আপোনালোকে দেখিছে চাগে। তো এইখন আমি ঠিক কৰিম এতিয়া, স্পীড বঢ়াম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো আপোনালোকে চাই থাকক মই ফেনখন কেনেকৈ স্পীডত ঘূৰাম। আপোনালোকে ভিডিঅ'টো ফেনখন হেং হৈ আছে দেখিছেনে, কেলেমত হেং হৈ আছে। তো আমি ওপৰতে ইয়াক কানেকশ্যনটো কৰিম, কেনেকৈ ফেনখন স্পীড হয়। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। তো আপোনালোকে ইয়াত দুডাল তাঁৰ দেখিব, মেইন এইটো ফেজ, এইটো নিউট্ৰেল। তো আমি ইয়াত দেখিব আপোনালোকে ইয়াত আপোনালোকৰ কেপাচিটৰ তাঁৰ এই দুডাল দেখিছেনে, দুটা তলৰ পিনত লাগি আছে, ৰেডটোৰ লগত এডাল লাগি আছে আৰু ব্লুটোৰ লগত এডাল লাগি আছে। তো আপোনালোকে এই বস্তুটো কথাটো খোলোতে মনত ৰাখিব। তো ৰেডটোৰ এইডাল ইয়াত লগাৰ এক প্ৰব্লেম নাই, ইয়াত কোনো কালাৰ ৱাইজ বা কালাৰ কম্বিনেশ্যনৰ কোনো কথা নাই। তো আপোনালোকে ৰেডৰ লগত এডাল দিব, যোনকোনো এডাল, আৰু ব্লুৰ লগত যিকোনো এডাল দিব পাৰে। তো আমি কেপাচিটৰটো খুলি লওঁ। তো আপোনালোকক কেপাচিটৰটো ভালনে বেয়া আমি চাই ল'ম। আগত চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আপোনালোকে কামখিনি কৰোঁতে ছুইচ অফ কৰি ল'ব। ছুইচ অফ কৰাৰ পিছত ইয়াত চাই ল'ব কাৰেণ্ট পায় নেকি। কাৰেণ্ট পায় যদি আপুনি ঘৰৰ মেইন ছুইচ অফ কৰি ল'ব। আমাৰ ইয়াত নাই পোৱা। তো আমি এতিয়া কেপাচিটৰটো চেক কৰিম। তো আপোনালোকে চাই থাকক মই কেপাচিটৰ ভালনে বেয়া কেনেকৈ চাম। আপোনালোকে এইটো হ'ল আমাৰ এতিয়া যিটো ফেনটো স্পীডটো নাছিলে, এইটো কেপাচিটৰ লগাই থোৱা আছিলে। তো আমি এটা নতুন কেপাচিটৰ আনি থৈছোঁ, এইটো নতুন কেপাচিটৰ আনি থৈছোঁ। এইটো হৈ গ'ল আপোনাৰ 2.25 এইটো কেপাচিটৰ। তো আপুনি 2.50 লগাব পাৰে আৰু আপোনাৰ 3.15 লগাব পাৰে। তো আপোনালোকে দেখাই আছোঁ মই 3.15 লগালে আপোনাৰ হেৰিটো ফেনৰ কইলটো পটককৈ বেয়া হয়। চ' আপোনালোকক মই দেখাই আছোঁ। তো আপোনালোকক মই দেখাম এতিয়া। এই কেপাচিটৰটো খুলি অনা কেপাচিটৰ হয়। আমি এতিয়া ফেনৰ পৰা যিটো ফেনখন ঘূৰা নাছিলে স্পীডত, তো এইটো আমি চেক কৰিম এতিয়া। তো আপোনালোকে কাৰেণ্টৰ প্লাগত দুটা মূৰ সোমোৱাই দি অলপ সময় ৰাখক, ৰাখি আপুনি এইটো দুইডাল লগাই দিয়ক। দেখিছেনে স্পাৰ্ক কৰাই নাই। আকৌ এবাৰ আমি চেক কৰিম, একেবাৰে কম স্পাৰ্ক কৰিছে, দেখিছেনে। মানে এই কেপাচিটৰটো আমাৰ ডেম হৈছে, চব বেয়া হৈছে। আমি এতিয়া এটা নতুন কেপাচিটৰটো চাম, সেইটো ক্ষেত্ৰত একেই স্পাৰ্ক কৰে নেকি চাম আমি। দেখিছে নতুন কেপাচিটৰ কিমান স্পাৰ্ক কৰিছে, দেখিছে। নতুন যিটো সদায় নতুনেই, যিটো ভাল হৈ আছে, বেয়া কাৰণে এই স্পাৰ্কটো কম কৰিছে। তো আমি কেপাচিটৰটো লগাওঁ বলক ফেনত। তো আপোনালোকক এতিয়া আমি নতুন কেপাচিটৰটো চাই লওক। নতুন কেপাচিটৰ এইটো আমি ইয়াত লগাম। তো সেই পুৰণাটোতো বেয়া হ'ল, আমি চেক কৰিলোঁ ইতিমধ্যে। তো এইটো এতিয়া আমি লগাই পেলাই ফেনখন স্পীড ঘূৰে নাই আমি চাম। তো আপোনালোকে কানেকশ্যনটো চাগে মনত ৰাখিছেই। এই ৰেডটো তলত আছিলে, কেপাচিটৰ ডাল তাৰ লগত আমি ৰেডটো লগাই দিলোঁ, দেখিছেনে এইডাল, আৰু ব্লুটো আমি কেপাচিটৰ ইডাল তাৰ লগত আমি দেখিছেনে আমি ব্লুটো লগাই দিলোঁ। লগাই ইয়াত আপুনি কানেকশ্যন কৰি দিয়ক।
কৰি দিলোঁ। এতিয়া হৈ গ'ল আমাৰ কানেকশ্যন, আপুনি চাই লওক। তো আমি এতিয়া ফেনখন চেক কৰি চাম। তো আমি এতিয়া ফেনখন চলাই চাম স্পীড আহে নাই। আমিতো কেপাচিটৰ চেঞ্জ কৰিলোঁ, নতুন কেপাচিটৰ লগাইলোঁ পুৰণাটো বেয়া কাৰণে, পুৰণাটো চেক কৰি। চ' আপোনালোকে চাওক স্পীড আহে নাই ফেনখনৰ। আগতকৈ স্পীড আহিছেনে ধৰিছেনে আপোনালোকে, ধৰিব পাৰিছেনে? আগৰ কেইপাক আহিছিলে আমি গন্তি কৰিব পৰা হৈছিল। চ' এতিয়া চাওক আপোনালোকে, আপুনি কিমান ধুনীয়া স্পীডত ফেনখন ঘূৰিছে। চ' আপোনালোকে ঘৰৰ ফেনখন নিজে ঠিক কৰিব পাৰিব বুলি মই ভাবিলোঁ। ত' সেইকাৰণে ভিডিঅ'টো বনালোঁ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।